শোণিতপুৰ জিলাৰ প্ৰান্তে প্ৰান্তে আজি শিক্ষক দিৱস উদযাপিত হয়। আজি বৰচলা সমষ্টিৰ অন্তৰ্গত বৰগাঁৱত বীৰাংগনা মণ্ডল সংগঠনৰ উদ্যোগত শিক্ষক দিৱস উদযাপিত কৰা হয়। উক্ত শিক্ষক দিৱসত বিধায়ক গণেশ কুমাৰ লিম্বু, ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ জিলা প্ৰকল্প প্ৰবন্ধক মহবুবুল আলমকে ধৰি বহুকেইজন অতিথিয়ে অংশগ্ৰহণ কৰে। ডিম্বেশ্বৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত 5 গৰাকী কৃতি শিক্ষকক সম্বৰ্ধনা জনায়। সম্বৰ্ধনা জনোৱা শিক্ষক কেইগৰাকী হ'ল ডিম্বেশ্বৰ দাস, লিলিমাই বৰুৱা, পদ্মা দত্ত, ৰীনা কোচ আৰু হোমেন শইকীয়া। উক্ত শিক্ষক দিৱসত অংশগ্ৰহণ কৰি বৰচলাৰ বিধায়ক গণেশ লিম্বুৱে এনেদৰে কয়। আজি শিক্ষক দিৱসৰ লগত সংগতি ৰাখি আমাৰ বীৰাংগনা মণ্ডল পৰ্যায়ৰ সমিতিৰ উদ্যোগত এই অনুষ্ঠানটি আজি আয়োজন কৰা হৈছে আৰু বিশেষকৈ ইয়াত আমি বিভিন্ন গোটৰ লগত জড়িত আমাৰ আই মাতৃসকলক আমি দেখিবলৈ পাইছোঁ। তেখেতসকলৰ লগতে আজি এই গোটে আমাৰ কৃতি শিক্ষক, স্থানীয় কৃতি শিক্ষকক সম্বৰ্ধনাৰো এটা কাৰ্যসূচী ৰাখিছিলে আৰু এই কাৰ্যসূচীত আমি বিশেষকৈ আমাৰ মহিলাসকলৰ স্বাৱলম্বীৰ ক্ষেত্ৰত আমি কিছু দুইষাৰ ক'বলৈ চেষ্টা কৰিছিলোঁ, যাতে আমাৰ যেনেকৈ চৰকাৰী কাম কাজ কৰি আছে, যেনেধৰণে সময় পৰিৱৰ্তন হৈ আছে, কেনেকৈ মাৰ্কেটিঙত আমি আমাৰ গ্ৰামীণ অঞ্চলৰ মহিলাসকলৰ উদ্যোগ হ'ব পাৰে বা ভূমিকা হ'ব পাৰে, এই বিষয়টো আমি অলপ একাষাৰ কৰিছোঁ। ইপিনে কাৱৈমাৰী যুগল হাইস্কুলত বৰ্ণাঢ্য কাৰ্যসূচীৰে শিক্ষক দিৱস উদযাপিত কৰে। শিক্ষক দিৱস উপলক্ষে যুগলজ্যোতি নামৰ এখনি ইমেইল আলোচনী উন্মোচন কৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষক বিশ্বজিৎ বড়োৱে। আনহাতে যুগল হাইস্কুল ৱেবছাইট নামৰ এটা ৱেবছাইট মুকলি কৰে বিদ্যালয়খনৰ পৰিচালনা উন্নয়ন সমিতিৰ সভাপতি পংকজ ৰয়ে। শিক্ষক দিৱস উপলক্ষে বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলৰ ভিতৰত উদ্দীপনা নাথে কবিতা আবৃত্তি, হিমাশ্ৰী মাহাতোৱে গীত, হিৰণ কৰ্মী আৰু সনিকা হেমৰমে বক্তৃতা, গীতিকা কৰ্মী নিশিতা বৰা আৰু পূজা বড়োৱে নৃত্য পৰিৱেশন কৰে। কবিতাটিৰ শিৰোনাম শিক্ষক। তুমিয়ে দেৱতা মোৰ মন মন্দিৰৰ শিক্ষাৰ স্থাপনাখনৰ। তোমাৰ আঙুলিৰ পিছত আঙুলি বোলাই উচ্চাৰণ কৰিব শিকিছিলোঁ কিছুমান অকল্পিত আদবাকৰ সৈতে বৰ্ণবোৰ। তোমাৰ উদান্ত কণ্ঠত আজিও বিৰাজমান শিক্ষাৰ প্ৰকৃত অৰ্থ। জীৱনৰ দ্বিতীয় খোজৰ দিগদৰ্শন কৰোঁতা তুমিয়ে কৰাই দিছিলা চিনাকি মানৱ সমাজৰ মানৱতাবোৰৰ সৈতে। যি ঋণ দিয়া আৰম্ভ কৰিছিলা জীৱনৰ দ্বিতীয় অধ্যায়ৰ পৰা, সেই ঋণৰ ঋণী হয় হয়তো আজীৱন হৈয়ে ৰ'ম। সীমান্ত কেওট, মুকুল নাথৰ ৰিপৰ্ট, অগ্নিগড় নিউজ।